যিটো সময়ত সমগ্ৰ বাংলাদেশত হিন্দুসকলৰ ওপৰত অমানসিক অত্যাচাৰ চলিছে, হিন্দুসকলৰ ঘৰ জ্বলাই দিয়া হৈছে, তেনে সময়তে অসমৰ হিন্দুসকলৰ ভৱিষ্যতক সুৰক্ষিতক লৈ চিন্তিত হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কাৰণ অসমৰ দৰে হিন্দু এখন ৰাজ্যত 7খনকৈ মিনি বাংলাদেশ গঢ়ি উঠিছে। 1991 চনৰ পৰা 2011 চনলৈ অসমত মাত্ৰ 7% বৃদ্ধি পাইছে অসমীয়া ভাষা কোৱাৰ লোকৰ। তাৰ বিপৰীতে ৰাজ্যত 117% বৃদ্ধি পাইছে বাংলাভাষী কোৱা লোকৰ। অসমৰ ধুবুৰী, দৰং, মৰিগাঁও, গোৱালপাৰা, বৰপেটা, বঙাইগাঁও, নগাঁও আৰু মৰিগাঁও এই 7খন জিলাত অসমীয়া ভাষা কোৱা লোকৰ সংখ্যা বৃদ্ধি হ'লেও তাৰ পৰিৱৰ্তে বাংলা ভাষা কোৱা লোকৰ সংখ্যা অধিক। ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মতে ধুবুৰী জিলাত 12% হিন্দু আছে, বৰপেটা আদি জিলাত 30% আৰু মৰিগাঁৱত 35% হিন্দু লোকৰ। তাৰ পৰিৱৰ্তে হিন্দুৰ সংখ্যাৰ তুলনাত বাংলা মিয়া মুছলমানৰ সংখ্যা অধিক। ইয়াৰ উপৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমৰ জিলাই জিলাই ক্ষুদ্ৰ বাংলাদেশ গঢ়ি উঠিছে। মাত্ৰ বিজেপি চৰকাৰৰ ভয়ত অসমৰ হিন্দুৰ ওপৰত অত্যাচাৰ চলোৱা নাই। চৰকাৰৰ লগত পুলিচ আছে, মিলিটাৰী আছে। যদি ৰাজ্যৰ হিন্দুৰ ওপৰত অত্যাচাৰ কৰে তেন্তে গ্ৰেপ্তাৰ হোৱাৰ ভয় আছে। যিদিনাখন সেই ভয় ভাঙি যাব সেইদিনাখনেই অসমত বাংলাদেশৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব। অসমীয়া মানুহে যদি এক লগ হৈ নাথাকে তেন্তে অসমৰ পৰিৱেশ কিমান দিন ধৰি ৰাখিব সেয়া চিন্তাৰ বিষয়।